নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গৰু বিহু আবেলি হৈছে। এতিয়া আগৰ ভিডিঅ'টো মই পোষ্ট কৰিলোঁ, এইটো নতুন ভিডিঅ'। আৰু এতিয়া আমাৰ ঢুলীয়াসকল নাচনীসকল চব ওলাই আহিছে, আমাৰ সৰু সৰু নাচনী ঢুলীয়া। এতিয়া সকলোৱে হুঁচৰি গাবলৈ ওলাই আহিছে। আমাৰ কণমানি সৰু এটা ঢুলীয়া আছে, সকলোকে দেখুৱাই। আমাৰ কণমানি ঢুলীয়া, আমাৰ কণ কণ নাচনী সকলো আছে। আমাৰ নাচনী আৰু ইফালে এটা টিমে হুঁচৰি গাই আছে। আমাৰ ঢুলীয়া সকলোকে দেখুৱাম আৰু ইয়াত হুঁচৰি তিনিটা হৈছে। ভাং নঙলা মুখৰে দাং আই দেখিব বোপাই দেখিব দেখিলে দেখিব দে মোক তোৰ লগৰী কৰি নে বহাগতে পাতি যাওঁ বিয়া ভাইটা ৰুমনি ধুৰীয়া কাম খাৰু জুৰীয়া গাতে ৰিহা মেখেলা নাচনী মই ধুনীয়া বহাগতে পাতি যাওঁ বিয়া ঢোলৰ চেও আকলি বাওৰে লাউৰি গংগনা বাও মাতে মিঠা কেও কেও নথুৰা লগাই মুনে দুমুনে আমুনা ধানকে বাও এ ঢেকিহে চুকি যাও এ ৰান্ধনি হালৰে গীত এ ফাকি গাও আইতা কে ৰুমনি ধুৰীয়া কাম খাৰু জুৰীয়া গাতে ৰিহা মেখেলা নাচনী মই ধুনীয়া বহাগতে পাতি যাওঁ বিয়া আইতা কাহি ঘূৰণীয়া চাপি ঘূৰণীয়া মাতে জোৰণীয়া মাতে মৰমীয়া ৰুমনি ধুৰীয়া কাম খাৰু জুৰীয়া গাতে ৰিহা মেখেলা